বিশ্বৰ এখন ব্যতিক্ৰমী দেশ আৰু সেই দেশখন হৈছে নৰ্থ কোৰিয়া। আমি সকলোৱে জানো নৰ্থ কোৰিয়া কিমান এখন বেলেগ দেশতকৈ পৃথক। চাওক নৰ্থ কোৰিয়া সৈনিকসকলক কি ধৰণে প্ৰশিক্ষণ দিয়ে। নৰ্থ কোৰিয়াৰ লিডাৰৰ নাম হৈছে কিম জং। আৰু চাওক তেওঁলোকক কেনেকৈ কিমান এটা কঠিন প্ৰশিক্ষণ দিয়ে। এই লোক দুজনলৈ চাওক, যদি অলপ কিবা এটা ভুল হয় ডাইৰেক্ট তেখেতৰ সেই লোহাৰৰ ৰডডাল গৈ ডিঙিৰ ভিতৰত সোমাই যাব। চাওক কেনেকৈ মানুহজনক গুৰুলা গুৰুলকৈ 4-5জনে মিলি মাৰিছে, কিন্তু তথাপিও তেওঁ হিলাব পৰা নাই। এনেকুৱা ধৰণৰ প্ৰশিক্ষণ তেওঁলোকৰ সৈনিকসকলক দিয়ে। আৰু আমি প্ৰায়ে নৰ্থ কোৰিয়াৰ কথা ইটোৰ পিছত সিটোৰ ব্যতিক্ৰমী কথাবোৰ শুনি থাকিবলৈ পায়ে থাকোঁ। যদি নৰ্থ কোৰিয়াত কিবা জনসাধাৰণৰ মাজত ডাঙৰ ঘটনা ঘটি আছে, সেই ঘটনা কিন্তু বেলেগ এখন কাণ্ট্ৰিয়ে গমেই নাপায়, কিয়নো তেওঁলোক বেলেগ এখন কাণ্ট্ৰিৰ লগত কোনো সংযোগ স্থাপন নকৰে। আৰু বন্ধুসকল, পৃথিৱীৰ গুৰুত্বপূৰ্ণ ঘটনাবোৰ শুনি থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব।